আজি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমষ্টিবাদী অৰ্থনীতি আৰু ব্যষ্টিবাদী অৰ্থনীতি লগতে অৰ্থনীতিৰ মৌলিক ধাৰণাৰ কিছু বিষয়ে আলোচনা কৰিম। অৰ্থনীতিৰ বিষয় আৰু ইয়াৰ সমস্যা আৰু ইয়াক বিশ্লেষণ কৰিবলৈ দুটা নিৰ্দিষ্ট পদ্ধতি আছে। এই পদ্ধতি দুটা হ'ল ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি। ব্যষ্টিবাদী অৰ্থনীতিক আমি ইংৰাজীত মাইক্ৰ' ইকনমিক্স বুলি কওঁ, যিটো গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল সৰু অৰ্থাৎ সীমিত। এই অৰ্থনীতিয়ে ব্যক্তি বা প্ৰতিষ্ঠানৰ আৰ্থিক কাৰ্যকলাপৰ বিষয়ে অধ্যয়ন কৰে। যেনে উদাহৰণস্বৰূপে এজন ব্যক্তি, এখন উদ্যোগ প্ৰতিষ্ঠান, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অৰ্থনৈতিক কাৰ্যকলাপ ব্যষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত। অৰ্থাৎ তেওঁলোকৰ টকা পইচাৰ মাধ্যমেৰে কেনেদৰে সমাজখনৰ লগত জড়িত হৈছে সেইটোৰ অধ্যয়ন কৰা প্ৰণালীটোৱে হ'ল ব্যষ্টিবাদী অৰ্থনীতি। নেক্সট আহিল সমষ্টিবাদী অৰ্থনীতি। সমষ্টিবাদী অৰ্থনীতি ইংৰাজীত আমি মেক্ৰ' ইকনমিক্স বুলি কওঁ। গ্ৰীক শব্দ মেক্ৰছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল ডাঙৰ, অৰ্থাৎ ই বহলভাৱে আলোচনা কৰে। এই অৰ্থনীতিয়ে এখন দেশৰ সমগ্ৰ অঞ্চলটোৰ অৰ্থনীতিৰ বিষয়ে আলোচনা কৰে। অৰ্থাৎ আমাৰ গোটেই ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ অঞ্চলৰ গোটেই দেশখনৰ অৰ্থনীতিৰ বিষয়ে আলোচনা কৰা। ইয়াতে অন্তৰ্গত ধৰা জনসংখ্যা, নিয়োগ, উদ্যোগীকৰণ, কৃষি ক্ষেত্ৰ ইত্যাদি ইয়াৰ ভিতৰত অন্তৰ্গত। যেনে কৃষি ক্ষেত্ৰত আমি কিদৰে উৎপাদন কৰিছোঁ, এই গোটেইখিনি আৰ্থিক কাৰ্যকলাপ ইয়াৰ অন্তৰ্গত হয়। জনসংখ্যা, আমাৰ দেশখনৰ মুঠ জনসংখ্যা, নিয়োগ, আমাৰ নিবনুৱা কিমান নিয়োগ হৈছে, সেই গোটেইখিনি, উদ্যোগীকৰণ, এইবোৰৰ বিষয়ে আলোচনা কৰা হয়। তোমালোকৰ কুৱেশ্যন আছে ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি কি? আৰু এটা কুৱেশ্যন আহিব পাৰে যে কোনটো গ্ৰীক শব্দৰ পৰা ব্যষ্টিবাদী অৰ্থনীতি আহিছে বা কোনটো গ্ৰীক শব্দৰ পৰা সমষ্টিবাদী অৰ্থনীতি আহিছে। নেক্সট তোমালোকক কৈছিলোঁ যে মৌলিক ধাৰণাৰ কিছু বিষয়ে আলোচনা কৰিম। তো তাৰে ভিতৰত ৰাষ্ট্ৰীয় আয় হ'ল এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বছৰত যিমানখিনি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰাৰ মূল্যটোক আমি ৰাষ্ট্ৰীয় আয় বুলি কওঁ। অৰ্থাৎ দেশখনে কিমানখিনি আয় কৰিলে, বছৰটোত কিমানখিনি উপাৰ্জন কৰিলে, সেইখিনি হ'ল ৰাষ্ট্ৰীয় আয়। সেই ৰাষ্ট্ৰীয় আয়টো বিভিন্ন বিভাগৰ পৰা অৰ্জন কৰা হয়। কৃষি ক্ষেত্ৰৰ পৰা, উদ্যোগীকৰণৰ পৰা, সেৱা খণ্ডৰ পৰা, আমাৰ শক্তি খণ্ডৰ পৰা, অৰ্থাৎ বিদ্যুৎ বিভাগৰ পৰা, এনেদৰে বহুত বিভাগ আছে। তাৰে ভিতৰত মই কেইটামান বিভাগৰ কথাহে উল্লেখ কৰিছোঁ। প্ৰতিটো খণ্ডৰ পৰাই বৰঙণি যায় সেই ৰাষ্ট্ৰীয় আয়। সেই গোটেইখিনিক মিলাই পেলাই আমি ৰাষ্ট্ৰীয় আয় বুলি কওঁ। নেক্সট আহিব জনমূৰি আয়। জনমূৰি আয় হ'ল এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে আমি যিটো মান পাম তাক আমি দেশখনৰ জনমূৰি আয় বুলি ক'ম। যিহেতু আমি ৰাষ্ট্ৰীয় আয়টো বুজি আহিছোঁ, তো এতিয়া আমাৰ বুজিবলৈ সহজ হ'ল যে আমাৰ দেশখনৰ মুঠ জনসংখ্যাৰে ৰাষ্ট্ৰীয় আয়ক ডিভাইড কৰিলে আমি যিটো মান পাম সেইটো হ'ল জনমূৰি আয়। অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ গাই প্ৰতি যোনটো আয় হয় সেইটোৱে হ'ল জনমূৰি আয়। এটা সূত্ৰ আছে জনমূৰি আয় কেনেকৈ উলিয়াব পাৰি। ধৰা সূত্ৰটো তোমালোকৰ কিতাপত আছে যে ৰাষ্ট্ৰীয় আয় ডিভাইডেড বাই দেশখনৰ মুঠ জনসংখ্যা। কুৱেশ্যন হ'ব পাৰে জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় আয় কি? নিশ্চয় বুজি পাইছা চাগে তোমালোকে। নেক্সট চাহিদা আৰু যোগান। এতিয়া চাহিদা আৰু যোগান দুইটা ওতঃপ্ৰোতভাৱে জড়িত। এজন ব্যক্তিয়ে কোনো এটা বস্তু পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয়। অৰ্থাৎ তোমালোকৰ এতিয়া লকডাউনৰ সময়ত মোবাইলটো এটা বিশেষ প্ৰয়োজনীয় বস্তু। তো সেইটো হ'ল তোমালোকৰ বস্তুটোৰ প্ৰতি থকা হাবিয়াস তোমাক বিশেষ জৰুৰী। যাৰ নাই মই তাৰ কথাহে ক'বলৈ গৈছোঁ। সেই চাহিদাটো হ'ল তোমাৰ বিশেষ জৰুৰী। আৰু সেই বস্তুটো কিনিবলৈ হ'লে তোমাৰ কি লাগিব? পইচা লাগিব। এই তোমাৰ পইচা থাকিলেহে তুমি মোবাইলটো কিনিব পাৰিবা। সেইটো তোমাৰ চাহিদা অনুযায়ী তোমাৰ পইচা ক্ষেত্ৰতো তোমাৰ সেইটো প্ৰয়োজনীয় হৈ পৰে। তো যে বস্তু এটাৰ চাহিদা অনুপাতে যোগান কম থাকে, এইটো সঁচা কথা। এতিয়া লকডাউনৰ সময়ত তোমাৰ মোবাইল যোগান নাথাকিবও পাৰে, কাৰণ বস্তুখিনি আমাৰ আমদানি ৰপ্তানি গোটেই বস্তুটোৱে আমাৰ কি হৈ আছে? বন্ধ হৈ আছে। তো যোগান যিহেতু কম থাকে, তো বজাৰত তাৰ চাহিদাটো কি থাকিব? বেছি থাকিব। অৰ্থাৎ চাহিদা আৰু
যোগান ওতঃপ্ৰোতভাৱে জড়িত আমি তাৰ বস্তুটোৰ মূল্যটোও বেছি থাকিব পাৰে যেতিয়া বস্তু এটা কমকৈ থাকে কোনোবা এজন দোকানীয়ে সেইটো বহুত দামত বেচিব পাৰে এই সেনেকৈ বস্তুটোৰ চাহিদা আৰু যোগান ওতঃপ্ৰোতভাৱে জড়িত ইয়াতে কৈছে যে চাহিদা এজন ব্যক্তিয়ে কোনো এটা বস্তু পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয় যদি ব্যক্তিজনৰ বস্তুটো ক্ৰয় কৰাৰ ক্ষমতা থাকে বস্তুটোৰ চাহিদা অনুপাতে যোগান কম থাকে এইটো যে চাহিদা মানে কি বস্তু কিনাৰ মানে তোমাৰ ক্ষমতা থাকিব লাগিব সেই বস্তুটো কিনিবলৈ ক্ষমতা থাকিব লাগিব আৰু যোগান হ'ল উৎপাদন কৰা যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটো যোগান বুলি কোৱা হয় যে কিবা এটা বস্তু আমি বজাৰ খণ্ডত যিটো আমি উলিয়াই দিওঁ সেইটোৱে হ'ল যোগান ভাৰতীয় খাদ্য নিগমে আমাৰ খাদ্য সামগ্ৰীৰ যোগান ধৰে খাদ্য নিগমে FCI যোনটো ইংলিছত FCI বুলি কওঁ সিহঁতে মানে তেওঁলোকে কি কৰে গভৰ্ণমেণ্টে যোনটো সেই ডিপাৰ্টমেণ্টৰ জৰিয়তে কি কৰে আমাৰ চাউল দালি এইবিলাকৰ আমাৰ যোগান ধৰে আৰু সেইখিনি ক'ৰ পৰা কালেকশ্যন কৰে আমাৰ পৰা কালেকশ্যন কৰে কৃষি খণ্ডৰ পৰাই ঠিক আছে এতিয়া কুৱেশ্যন হ'ব পাৰে চাহিদা আৰু যোগান বুলিলে কি বুজা নিশ্চয় তোমালোকে ভিডিঅ'টো ভাল পাইছা আৰু প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে শ্বেয়াৰ আৰু লাইক কৰিলে আৰু নিশ্চয় ভাল পাম থেংক ইউ